Hello guys, welcome to my channel. আজি আৰু এটা চ্যালেঞ্জ ভিডিও লৈ আহিছো। আজি চ্যালেঞ্জ ভিডিওটো হল গোলগাপ্পা চ্যালেঞ্জ। চ্যালেঞ্জটোত আমি দুইটা 10টা গোলগাপ্পা লৈছো। তাৰপিছত তাত আমি মিৰ্চি পাউডাৰো এড কৰিম অলপ অলপ আৰু আমি যেটো ইয়াৰ আলুৰ যেটো মিক্সচাৰ থাকে তাতো আমি গ্ৰীন চিলি এড কৰিছো। স্পাইসি প্লাস সোনকালে যিমান সোনকালে খাই হয় হেতু হ'ব। গতিকে আজি ভিডিওটো স্টার্ট কৰো আমাৰ। চাওক আমি প্লেট ৰেডি কৰি লৈছো। চাওক পাৰে আৰু এতিয়া আমি স্টার্ট কৰিম। ইয়াত মই মিৰ্চি পাউডাৰ লৈ লৈছো। আৰু এটা আমি বেলেগকে পুস্কাটো যেতিয়া পুস্কাটো হৈ যাব সব মিলাই তাৰপিছত মিৰ্চি পাউডাৰটোৰ ওপৰত আমি মিক্স কৰি খাম। গতিকে স্টার্ট কৰো। এয়া হোমমেড পুস্কা হয়, মই নিজে বনাইছো ঘৰত। Oh my god! Wow! That's a green chili. So, ইমানখিনি কোয়ান্টিটিত আমি লৈছো। জ্বলা মিৰ্চি পাউডাৰটো দে অকল কালাৰ হোৱাটো নহয়। Two hours later. Aku cut কৰি দিবা দেই। কি কাট কৰি দিম? মই লাষ্টলৈ দি দিম। আপুনি আমি যিমানখিনি লৈছো এতিয়া অলপ তাতকে বেছি ল'ব লাগিব। আৰু ল'ব লাগিব। জ্বলা কম লাগিছে। এবার আমি মানখিমান লৈছো। অলপ অলপ বহাই বহাই গৈ আছো।
Seriously, what? নাজানো মানে পাৰিবি মই এনেকৈ তৰকাৰী খাওঁ বুজিছিস না দিয়ে লাগি আৰু লাগিব ন এতিয়া কমি গৈছে আমি জলকীয়া মিঠি পাউডাৰ এড কৰি আছো কমি কমি গৈ আছে বাবে Stop it. কমি গ'ল খালে কমি গৈ খালে তো সেইটো জ্বলা পাইছো মই জ্বলা লাগিছে আমাৰ দুইটাৰ প্লেট খতম মোৰ এটা একেলগে খাই শেষ হৈছে ন এতিয়া আমি চুখা আনিছিলো জ্বলা লাগিলে বেছি খাবলৈ সেইকেইটাকে শুকান শুকান খাই দিওঁ জ্বলা লাগিছো এই ভিডিঅ'টোৰ উইনাৰ মোৰ ভাইটিয়ে হ'ল আমাৰ দুটা একেলগে খাই হৈছিল বাট মোৰ বহুত জ্বলা লাগিল মোৰ বহুত জ্বলাইছে গতিকে তাৰ মোতকৈ বহুত কম জ্বলা লাগিছে সেইটো কাৰণে সি উইনাৰ বুলি ক'ব পাৰি আৰু মোৰ ইমানে জ্বলা লাগিল পিছত মই চব পাহৰি গ'লোঁ মই এম ভিডিঅ' বনাব পাহৰি গ'লোঁ মই উইনাৰ ক'বলৈ পাহৰি গ'লোঁ ভিডিঅ'টো নিশ্চয় চালে ভিডিঅ'টো শেষত মোৰ ইমানেই জ্বলা লাগিলে যে মই পিছত এণ্ড ভিডিঅ' এটা এক্সট্ৰাকৈ বনাব নোৱাৰিলোঁ চ' বহুত জ্বলাইছে লিটাৰেলি মোৰ ডিঙি আৰু পেট জ্বলি গৈছে পিছত আপোনালোকে ঘৰত কিন্তু এইটো সুদা মিৰ্চি পাউডাৰটো খাবলৈ ট্ৰাই নকৰিব সুদা এনেকৈ নাখাব গ্ৰীণ চিলি খালেও একো নহয় বাট এনেকৈ মিৰ্চি পাউডাৰটো সুদা খালে কিন্তু সঁচাকৈ জ্বলি যায় মোৰ বহুত জ্বলিছে গোলগপ্পা পানীটো অলপ মিৰ্চি পাউডাৰ এড কৰিছোঁ সেইটো কাৰণে বেছি জ্বলা লাগিছে ইয়াৰ দ্বাৰাই কৈ দিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰি ক'ব কেনেকুৱা হৈছে কিবা ভুল হৈছে যদি কমেণ্টত জনাব শ্বেয়াৰ কৰক সকলোৰে লগত আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো বেল আইকনটো টিপি দিব তেতিয়া মোৰ নতুন ভিডিঅ'ৰ আপডেটছবোৰ আপোনালোকে পাই থাকিব প্লিজ মোক ছাপোৰ্ট কৰক মোক জনাওক কেনেকুৱা টাইপৰ ভিডিঅ' মই কৰিব লাগে এতিয়া লকডাউন কাৰণে মই চেলেঞ্জ ভিডিঅ'বোৰ কৰি আছোঁ প্লিজ ছাপোৰ্ট গাইজ থেংক ইউ